Friends, welcome to JC Vlogs. আজি আমি আহিছো গুৱাহাটীৰ নিচেই ওচৰত থকা হাজোৰ শিঙিমাৰীৰ ওচৰৰে বৈ যোৱা ঐতিহ্যমণ্ডিত চেঁচা নদী চাবলৈ। এই নদীৰ গাতে লাগি আছে পূব চেঁচামুখ গাঁও। বছৰৰ 12 মাহেই বিভিন্ন প্ৰজাতিৰ সুস্বাদু মাছেৰে ভৰি থাকে এই চেঁচা নদী। গুৱাহাটীৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত্বত অৱস্থিত চেঁচামুখ গাঁও। আজি আমাৰ ভতিজা ৰিহান আৰু ইমনে মোক দেখুৱাব এই নদীটো আৰু ইয়াৰ পাৰৰ কিছু দৃশ্য। চাই থাকক ভিডিঅ'টো। যদিহে আপুনি মোৰ এই চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু সোঁফালে থকা বেল আইকনটো টিপি অলত সিলেক্ট কৰিব। মই আপোনালোকৰ বাবে আৰু ভাল ভাল ভিডিঅ' লৈ আহি থাকিম। ফ্ৰেণ্ডছ, আৰু কিছু মুহূৰ্তৰ পাছত আমি চেঁচা চক পাম। এয়া চেঁচা দলং আৰু এই দলঙৰ তলেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰৰ এখন উপনৈ চেঁচা নদী। এয়া মই আপোনালোকক দেখুৱাইছোঁ চেঁচা নদীৰ অপৰূপ দৃশ্য। বাৰিষাত এই নদীত হৰেক ৰকমৰ মাছৰ উজান উঠে। এয়া চাওক, নাও, 3খন নাও দেখুৱাইছোঁ আপোনালোকক। ইমান সুন্দৰ দৃশ্য। বৰ্তমান শীতকালৰ আগমনে নদীৰ পানীৰ স্তৰ বহু পৰিমাণে কম কৰি তুলিছে। মোৰ লগত আছে এয়া কণমানি ৰিহান আৰু ইমন। ইহঁতৰ লগত আজি নদীৰ পাৰে পাৰে ফুৰিম, অলপ ধেমালি আৰু মস্তি কৰিম। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট বক্সত লিখিব দেই, আৰু আপোনালোকৰ ওচৰত যদি এনে নদ নদী আছে মোক জনাবলৈ নাপাহৰিব। নিশ্চয় মই এটি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তোমাৰ নাম কি? ভালকে কোৱা। ইয়াতে কি কি মাছ আছে মোক সুধিম। নদীটোৰ নাম কোৱা। তুমি কোন স্কুলত পঢ়া? তোমাৰ নাম কি সেইটো কোৱা। তোমাৰ নাম কি? মিছ সুমন চৌধুৰী নে ইমন চৌধুৰী? মিছ ইমন চৌধুৰী। এইটো তোমাৰ যে সন্মুখত এই নদীটো আছে, কি নাম নদীটোৰ? এই নদীটোৰ নাম কি? চেঁচা নদী। কি নদী? তোমাৰ নাম কি? ভালকে কোৱা, নামটো কোৱা। ৰিহান চৌধুৰী। হাঁহি কিয় আছা? এই নদীটোৰ নাম কি? চেঁচা নদী। এতিয়া কি কি মাছ আছে? মাছৰ নাম বিলাক কোৱা। কি চব? ব্লু হুৱেল আছে আৰু তিনি মাছ আছে আৰু ইমন মাছ আছে। মাছৰ নামো ইমন। আৰু এই নদীটোত নাৱত উঠিছানে? কেনে লাগে? নাৱত উঠি কেনে লাগে? বেয়া লাগে। এই নদীটোত নাৱত উঠিছানে তুমি? কেনে লাগে? এইখন এখন বৃহৎ আকৃতিৰ ঢেঁকীজাল। এই অঞ্চলৰ লোকসকলে মাছ মাৰিবলৈ এনেধৰণৰ জাল ব্যৱহাৰ কৰে। ঢেঁকীজালৰ বিশেষত্ব আছে। ঢেঁকীজালৰ বিশেষত্ব হ'ল এবাৰতে আপুনি সৰহকৈ মাছ মাৰিব পাৰিব আৰু সৰু ডাঙৰ সকলো মাছ ঢেঁকীজালত আবদ্ধ হৈ পৰে। পিছে যদি বেছিকৈ সৰু মাছ আহে তেতিয়াহ'লে মাছমৰীয়াই সেই মাছবোৰ, সৰু সৰু পোৱালিবোৰ, মাছৰ পোনাবোৰ আকৌ পানীত এৰি দিয়ে। চাম দে। কি জাল বুলি কয়? কি জাল? ইমান কোৱাচোন, কি জাল? পৰবি পৰবি। খুন্দা খাবি, খুন্দা খাবি, খুন্দা খাবি। এয়া চাওক নদীৰ পাৰসমূহ কেনেদৰে চিৰাল পতা দিছে।
Ini mau papan dah. Ini mau tes kita apa? Anu oke anta. Guru lari makan ya. Iba kosun guru tuh. Itu orang yang Iba ko. Ano ko? Sino ba? Iba Ahmed kosun. English ko iba. How are you? What is this? Kosun. What is your name? What is your name? Malla. Another way. Polabo. এর নাম হতি না খুৱা কেইজনমান কণ কণ শিশু আমি দেখিবলৈ পাইছোঁ আহকচোন অলপ সিহঁতৰ লগত ধেমালি কৰোঁ কি নাম তোমাৰ নাম কি তোমাৰ নাম কি তোমাৰ নাম ক'ৰ পৰা আহিলা গা ধুই নদীত গা ধুই কেনে লাগে কোৱাচোন একবাৰ এইফালে কেমেৰাৰ আগত কোৱা ধুনীয়াকৈ টিভিটোত বহ তোমাৰ নাম কি কৃষ্ণ কোন ক্লাছত পঢ়া এতিয়া ক'ৰ পৰা আহিলা এই নদীটোৰ নাম কি নদীটোৰ নাম চেঁচা নদী তোমাৰ নাম কি তোমাৰ নাম কোৱা ক'ৰ পৰা আহিলা তাৰ পৰা মানে ঘৰৰ পৰা ক'ত গৈছিলে নদীত কি কৰিব গৈছিলে গা ধুই কেনে লাগে নদীত নদীত গা ধুই কেনে লাগে তোমাৰ ভয় কিয় লাগে তুমি সাঁতুৰিব জানা নে নাই সাঁতুৰিব জানা সাঁতোৰা শিকিবানে তুমি সাঁতোৰা শিকিবা তোমাক তুমি সাঁতুৰিব পাৰা বাহ ঠিকে আছে থেংক ইউ কি ধুনীয়া লাগব দে মাৰা ফ্ৰেণ্ডছ আগন্তুক সময়ত এই চেঁচা নদীৰ ওপৰত মই এটি পূৰ্ণ দৈৰ্ঘ্যৰ ব্লগ বনাম বুলি ভাবিছোঁ নদীটোৰ ইমূৰৰ পৰা সিমূৰলৈ দেখুৱাব পাৰিলে নিশ্চয় আপোনালোকেও আৰু বেছি ভাল পাব সময়ৰ অভাৱত এই চেঁচা নদীৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ আজি বিশেষ এটি কামত আহিছিলোঁ ইয়ালৈ কিন্তু নদীটো দেখি কিছু ভিডিঅ' কৰি পেলাই আপোনালোকৰ কাৰণে এই ব্লগটো বনাই দিলোঁ গতিকে আজিলৈ টাটা থেংক ইউ